মিয়াৰ সমকক্ষ ভাৰততে নাই। অসমৰ অগণিত যুৱকসকলৰ ভিতৰত মাথোন এজনহে জ্ঞানী গুণী শিক্ষিত যুৱক বেৰিষ্টাৰ হাফিজ ইলিয়াছ হুছেইন আনছাৰী বৰ্তমান লণ্ডনত কৰ্মৰত। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্ছেদিত শিক্ষিত যুৱক যুৱতীক উচ্চ শিক্ষা শিক্ষিত বনাবৰ উদ্দেশ্যত ইউৰোপৰ নামজ্বলা ইউনিভাৰ্চিটিত লৈ যোৱাৰ সংকল্প কৰিছে। ধন্য ধন্য অসমৰ সুসন্তান, তোমাক লৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ। মিয়া শব্দৰ অৰ্থ তোমাৰ নামত প্ৰকাশ পাইছে। অসমীয়া শ শ কৌটি যুৱকৰ মাজত তুমি উজ্জ্বল জ্ঞান গুণৰ একমাত্ৰ নক্ষত্ৰ। তোমাৰ তুলনা অসমত নাই। হাফিজ বেৰিষ্টাৰ ইলিয়াছ হুছেইন আনছাৰী, তোমাক পায়ন্দাবাদ, মুবাৰকবাদ, ধন্যবাদ, স্বাগতম, অভিবাদন, অভিনন্দন জ্ঞাপন কৰিলোঁ। শুনি ভাল লাগিছে। অসমৰ মিয়া বেৰিষ্টাৰ, এডভোকেট, ডাক্তাৰ, ইঞ্জিনিয়াৰ, এটা কথাত উচ্চ শিক্ষা শিক্ষিত হৈ 2030ৰ ভিতৰত ইউৰোপৰ পৰা ডিগ্ৰী লাভ কৰি অসমত আহিব। আলহামদুলিল্লাহ চুম্মা আলহামদুলিল্লাহ। চৌধুৰী আহমদ শিৱপুৰী, হাম্মাদিয়া কান্তি নিকেতন, শিৱপুৰ নং 1। আলহামদুলিল্লাহ, আজি ইউনিভাৰ্চিটি অফ পৰ্টছমাউথৰ গ্ৰেজুৱেশ্যন চেৰিমনি আছিলে। আপোনাৰ মোৰ একাডেমিক ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হ'ল। ইয়াৰ পিছত বাৰ ট্ৰেইনিং কোৰ্চ, যিটো বেৰিষ্টাৰ ট্ৰেইনিং কোৰ্চ, আৰু লিংকন ইন মেম্বাৰশ্বিপ ষ্টাৰ্ট হ'ব। যিয়ে নহওক, মোৰ বহুত এক্সপিৰিয়েঞ্চ হৈছে 2023ৰ পৰা আজিলৈকে ইংলেণ্ডত বা ইউৰোপৰ ক্লাছমেটৰ লগত বা প্লাছ এছিয়া, নৰ্থ আমেৰিকা, ছাউথ আমেৰিকা, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ইয়াত পঢ়িবলৈ আহিছিলে। আজি ভাল লাগিছে আৰু মোৰো বহুত ভাল লাগিছে। এক্সপিৰিয়েঞ্চ হয়, লাইব্ৰেৰী ইস্তেমাল কৰিলোঁ, জিম চেণ্টাৰ আছে, ছুইমিং এৰিয়া আছে, আৰু বহুত ইম্পৰ্টেণ্ট চিজ হ'ল আপোনাৰ হোষ্টেল, যিটো এক্সপিৰিয়েঞ্চ হয়। যিয়ে নহওক, যিসকল ষ্টুডেণ্টে ইউকেত পঢ়িবলৈ আহিব বিচাৰে, জানুৱাৰী ইনটেক বা জুন জুলাই ইনটেক বা ছেপ্টেম্বৰ ইনটেক অহা বছৰত নিশ্চয় মই কপাৰেশ্যন আৰু গাইডেঞ্চ কৰিম। আৰু মোৰ ড্ৰিম হ'ল অসমৰ পৰা নিয়াৰলি চুকে কোণে অসমৰ বিভিন্ন ঠাইৰ পৰা নিয়াৰলি 500 ষ্টুডেণ্টছ যাতে ইউৰোপত আহি ছেটেল হ'ব পাৰে বা ইউৰোপত আহি নিজৰ ক্ৰিয়েটিভিটি, নিজৰ স্কিল, নিজৰ একাডেমিকৰ দ্বাৰা অসমৰ নাম, পূৰা হিন্দুস্তানৰ নাম যাতে ৰোশন কৰিব পাৰে। সেইকাৰণে মই নিশ্চয় অহা কেইবছৰ মই কোচিছ কৰিম যাতে অসমৰ চুকে কোণৰ পৰা বিভিন্ন ডিপাৰ্টমেণ্ট, কেমিষ্ট্ৰি, বায়'লজি, ফিজিক্স, মেথমেটিক্স বা জাৰ্ণালিজম বা আপোনাৰ হিউমেন ৰাইটছ বা ল বা বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আহি যাতে ইয়াত একাডেমিক পলাৰাইজ কৰিব পাৰে, অসমৰ নাম উজ্বলাব পাৰে, হিন্দুস্তানৰ নাম যাতে উজ্বলাব পাৰে বিশ্বৰ বুকত। 2 নম্বৰ কথাটো হ'ল, বিশেষকৈ অসমৰ পৰা এতিয়া যিটো আপোনাৰ উচ্ছেদ হৈ আছে, আপোনাৰ সেই উচ্ছেদ ফেমিলিৰ পৰা নিশ্চয় মই কোচিছ কৰিম কিছুমান ষ্টুডেণ্ট ইংলেণ্ডত, ছুইজাৰলেণ্ডত, নেদাৰলেণ্ডত, আপোনাৰ ডেনমাৰ্কত, ছুইডেনত, স্পেইন, পৰ্তুগালত, ফ্ৰান্সত আৰু বিশেষকৈ লণ্ডনত হায়াৰ ষ্টাডিৰ কাৰণে, মাষ্টাৰ ডিগ্ৰী বা PhDৰ কাৰণে বা হিউমেন ৰাইটছৰ বা ল'ৰ কাৰণে কিবা ষ্টুডেণ্ট আনি ইয়াত নিশ্চয় মই আপোনাৰ হায়াৰ ষ্টাডিৰ কাৰণে মই চেষ্টা কৰিম, কোচিছ কৰিম, মই নিশ্চয় যোগাযোগ কৰিম। লগতে অসমৰ নাম যাতে সেইসকল ষ্টুডেণ্ট উচ্ছেদী ভিক্টিমছ ষ্টুডেণ্টছবিলাকে যাতে আপোনাৰ অসমৰ নাম, পূৰা ভাৰতবৰ্ষৰ নাম, নিজৰ স্কিল, ক্ৰিয়েটিভিটি আৰু নিজৰ ৰিচাৰ্চৰ দ্বাৰা, নিজৰ ক্ৰিয়েটিভিটিৰ দ্বাৰা যাতে অসমৰ নাম, পূৰা ভাৰতবৰ্ষৰ নাম যাতে ৰোশন কৰিব পাৰে। খিলঞ্জীয়া মিয়াসকল, হিন্দুস্তানী মিয়া ভাইসকলে যাতে অসমৰ নাম, ভাৰতবৰ্ষৰ নাম পূৰা বিশ্বৰ বুকুত যাতে উজ্বলাব পাৰে, নিজৰ স্কিল, নিজৰ ক্ৰিয়েটিভিটি, নিজৰ ৰিচাৰ্চৰ দ্বাৰা, নিজৰ বিভিন্ন ধৰণৰ এক্টিভিটিছৰ দ্বাৰা, নিজৰ আপোনাৰ ডেভেলপমেণ্টৰ দ্বাৰা যাতে অসমৰ নাম পূৰা বিশ্বৰ বুকুত উজ্বলাব পাৰে। ইউনিভাৰ্চিটিত পঢ়া শুনা কৰি বা স্কিল ৰুটত আহি বিভিন্ন ডিপাৰ্টমেণ্ট, IT হওক, যে আপোনাৰ GPত হওক, জব কৰি যাতে সিহঁতে আকৌ ফাইনেন্সিয়েলি ষ্টেবলিছ হ'ব পাৰে আৰু হিন্দুস্তান বা অসমৰ যিটো আপোনাৰ ইকনমিক ক্ষেত্ৰত যিটো ৰেমিটেঞ্চত যাতে আপোনাৰ কণ্ট্ৰিবিউট কৰিব পাৰে। মই নিশ্চয় কোচিছ কৰিম এই ক্ষেত্ৰত অহা 2-3 বছৰত। সকলোৱে ভালে থাকক, সুস্থ থাকক, সবল থাকক। থেংক ইউ ভেৰি মাছ। নিউজ ডেস্ক রিপোর্ট, HKN News 24।